আমাৰ যোৱা 5/2/2021 তাৰিখে অসম চৰকাৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ লগতে আমাৰ অপ্ৰশিক্ষিত বিদ্যালয়সমূহৰ পদ প্ৰাদেশিকৰণ কৰিলে। আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে বহু বিদ্যালয়ত মাত্ৰ 3জন শিক্ষকৰ পদ প্ৰাদেশিকৰণ হ'ল। আমি 2জনকৈ শিক্ষক বহু বিদ্যালয়ত আমি বঞ্চিত হৈ গ'লোঁ। আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে আমাৰ যি সময়ত আমাক বিদ্যালয়সমূহ চৰকাৰে স্বীকৃতি দিছিল, আমাক চৰকাৰে বিদ্যালয় খুলিবলৈ অনুমতি দিছিল, সেই অনুমতি আৰু স্বীকৃতিৰ ক্ষেত্ৰত চৰকাৰে 5জন শিক্ষকক অনুমোদন কৰি থোৱা আছিল। আমাক এতিয়া বৰ্তমান চৰকাৰে সেই স্বীকৃতি আৰু অনুমোদনৰ সময়ৰ ওপৰত ভিত্তি কৰি আমাৰ বাকী যি 2জন বঞ্চিত শিক্ষক পদ প্ৰাদেশিকৰণ কৰিবলৈ থাকি গ'ল, সেই শিক্ষক 2জনৰ পদ প্ৰাদেশিকৰণ কৰিব লাগে। আমি 30-25 বছৰে বিনা বেতনে শিক্ষকতা কৰিলোঁ, আমাক শিক্ষকৰ মৰ্যাদা দিব লাগে। আমি এটা কথা কাৰণে বাৰম্বাৰ দাবী জনাইছোঁ, 2009 চনৰ এটা অৰ্ডাৰৰ ভিত্তিত 2011 চনৰ পৰা 15 চনলৈকে বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰী, তেওঁ শিক্ষামন্ত্ৰী হৈ থকাৰ কালতেই আমাক 4,000 টকাকৈ প্ৰতিজন শিক্ষকক 4,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে। আমি আৰ্থিক সাহায্য পাইছিলোঁ। আমি ভাবিছিলোঁ যে আমি আৰ্থিক সাহায্য পোৱাৰ পিছত এদিন আমাৰ পদসমূহ প্ৰাদেশিকৰণ হ'ব। আমি যেতিয়া আমাক চৰকাৰে যেতিয়া আৰ্থিক সাহায্য প্ৰদান কৰি থৈছে, আমি এতিয়া পুনৰ দাবী জনাইছোঁ আমাৰ পদকেইটা প্ৰাদেশিকৰণ কৰি আমাক শিক্ষকৰ মৰ্যাদা দি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাক শিক্ষাদান কৰাৰ যিটো বাতাবৰণ, সেইটো আকৌ পুনৰ আমাক ঘূৰাই দিব লাগে।